हेलो गाइस मोर नतुन एटा भिडिओले आपनालोকক स्वागतम जनाइছো आशा कৰো आपनालोक ভালে আছে আৰু আজি অকমান ওলাই আহিলো বাগানৰ ইফালে আমাৰ ঘৰৰ ওচৰতে বাগান আছে আৰু সেই বাগানলৈ ওলাই আহিলো আপোনালোকক বোলো অকমান দেখুৱাও এয়া চাওক আমাৰ বৰপানী বাগানখন কাষতে ৰাস্তা আৰু সাইডে সাইডে গোটে বাগানখন কমেন্টত জনাব কেনেকুৱা লাগিছে চাহপাতৰ এই प्रथम तीनिटी पात चिंगा है और कलम दियार पाছত আকৌ এই পাতবোৰ নতুনকৈ আহে মোৰ চাৰিপাটো দেখুৱাব যত্ন কৰিছো চাওক মোৰ চাৰিপাহ এফালে ৰাস্তা আৰু এফালে গোটেই বাগানখন দেখুৱাবলৈ গৈ আছো তাত ৰাস্তাটোৰ চাৰিওপাশে আৰু আগত ফেক্টৰী আছে মিল আছে হেও দেখুৱাম আপোনালোকক আহি আছো ৰাস্তাত খোজকাঢ়ি কিমান ধুনীয়া লাগিছে চাওক ৰাস্তাটো দেখিবলৈ গছ-গছনি চাহপাত আৰু একদম পুৰা প্ৰাকৃতিক পৰিৱেশ ওপৰলৈ লক্ষ্য কৰক কিমান বেছি ধুনীয়া লাগিছে এই ফুলটো চাওক মই এতিয়া য'ত আছো ঠাইখিনি বহুত ধুনীয়া সুন্দৰ একদম চাহপাতে একদম নধৰা হৈ আছে এয়া চাব পাৰে এয়া চাওক বাগানৰ ওপৰলৈ উঠি যোৱা ৰাস্তাটো এনেকৈ ওপৰলৈ উঠি যাব পাৰি আৰু এইটো অফিচ ইয়াতে শনিবাৰে অফিচৰ পইচা পাতিবোৰ দিয়া হয় আৰু এই যে গেটখন দেখিছে সেইখনে চাহপাতৰ ফেক্টৰী আৰু হেইটোৱে মিলটো ভালে সৰু দুৱাৰখনেদি সোমাই যাব পাৰে আজি গৰম আছিল কিন্তু বতৰটো এতিয়া বৰ্তমান বহুত ঠাণ্ডা কৰিলে আৰু এতিয়া যাবলৈ ওলাইছো ইয়াৰ পৰা ঘৰলৈ ভিডিঅ'টো কেনে পালে জনাব আৰু সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পাৰিলে কমেন্ট কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইমানেই আকৌ নেক্সট ভ্লগত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই বাই বাই